নমস্কাৰ আপোনালোক সকলোকে মই মন্তুৱে মোৰ ইউটিউব চেনেল মন্টু স্পেচিয়েললৈ স্বাগতম জনাইছোঁ আৰু আপুনি যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আজি মই এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। আচলতে সেই বিষয়টোনো কি বা সেই বিশেষ যিটো আপোনালোকে থাম্বনেইলত দেখিছে যে এই নিষিদ্ধ পথনো কি, আজি সেই নিষিদ্ধ পথৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বহুত পথৰ নাম শুনিছে আৰু সেইবিলাক পথৰ ভিতৰত ধুদৰ আলি, মানকটা আলি, খৰিকটীয়া আলি, গোহাঁই কমল আলি ইত্যাদি ইত্যাদি। আচলতে আপোনালোকে বাৰু এই পথবিলাকৰ কোনোবা এটা নাম আপোনালোকে নিষিদ্ধ পথ নামেৰে জানিছেনে? হয়, আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম এটা নিষিদ্ধ পথৰ বিষয়ে। আহক জানো আমি এই যে নিষিদ্ধ পথনো কি, এই নিষিদ্ধ পথনো ক'ৰ পৰা ক'লৈ গৈছে, এই নিষিদ্ধ পথটো কিয় নিষিদ্ধ কৰা হ'ল, এই বিষয়ে আজি আলোচনা কৰিম আজি এই বিশেষ ভিডিঅ'ত। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে বেল আইকনটো টিপি দিব, তেতিয়া মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰিব। এই পথটো 1945 চনৰ 28 জানুৱাৰী তাৰিখে মুকলি কৰি দিয়া হৈছিল। দ্বিতীয় মহাসমৰৰ সময়ত মিত্ৰশক্তিয়ে যেতিয়া ব্ৰহ্মদেশত আগ্ৰাসী জাপানী সৈন্য আহি সোমাইছিল আৰু এই জাপানী সৈন্যক যাতে খেদি পঠিয়াব পৰা যায় ব্ৰহ্মদেশৰ পৰা, তেতিয়াই এই মিত্ৰশক্তিয়ে দুৰ্গম পাটকাই পৰ্বতৰ মাজেৰে এই বিশেষ পথটো নিৰ্মাণ কৰিছিল। নিষিদ্ধ পথ নামেৰে জনাজাত এই বিশেষ পথটোৰ নামেই হ'ল ষ্টীল ৱেল পথ। 1937 চনত জাপানে চীন দেশ অধিকাৰ কৰে আৰু 1942 চনত ব্ৰহ্মদেশ অধিকাৰ কৰে। 1942 চনৰ অক্টোবৰত মিত্ৰশক্তিয়ে দুইখন ঠাই এৰি পিছ হুহুকি আহিবলগীয়া হয়। তেতিয়াই সামৰিক উদ্দেশ্যত ভাৰতৰ পৰা চীনলৈ এই বিশেষ পথটো নিৰ্মাণ কৰাৰ কাৰণে পৰিকল্পনা লোৱা হয়। এই পথটো নিৰ্মাণৰ কাৰণে আঁচনি প্ৰস্তুত কৰিছিল লৰ্ড ৱাভেল আৰু জেনেৰেল জোচেফ ষ্টিলৱেল নামৰ দুজন ব্যক্তিয়ে। আৰু এই জেনেৰেল জোচেফ ষ্টিলৱেলে এই পথটো নিৰ্মাণৰ কাৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। প্ৰথমতে এই পথটোৰ নাম ষ্টিলৱেল পথ নাছিল, এই পথটোৰ নাম আছিল লিডু ৰোড বা বাৰ্মা ৰোড। কিন্তু পিছলৈ এই পথটোৰ নাম ষ্টিলৱেল পথ ৰখা হয়, কিয়নো ষ্টিলৱেলে এই পথটো নিৰ্মাণৰ কাৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু তেওঁৰ প্ৰতি সন্মান জনাই এই পথটোৰ নাম ৰখা হয় ষ্টিলৱেল পথ। এই বিশেষ পথটোৰ দৈৰ্ঘ্য হৈছে 1726 কিলোমিটাৰ আৰু এই পথটোতে 165খন সৰু আৰু ডাঙৰ দলং আছে। ৰাজনৈতিক কাৰণত নিৰ্মাণৰ কেইবছৰমানৰ পাছতে এই বিশেষ পথটোৰে যাতায়াত বন্ধ হৈ পৰে আৰু অৰ্থাৎ এই পথটো নিষিদ্ধ কৰা হয়। 50 বছৰৰো অধিক কাল এই পথটো নিষিদ্ধ হৈ থকাৰ পাছত 1999 চনত ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পথ হিচাপে এই পথটো মুকলি কৰাৰ সিদ্ধান্ত লয়। কিন্তু 2009 চনত এই পথটো পুনৰ বিভিন্ন কাৰণত, বিভিন্ন ৰাজনৈতিক কাৰণত এই পথটো পুনৰ বন্ধ কৰি দিয়া হয়। এই ষ্টিলৱেল পথটো ভাৰতৰ লিডুৰ পৰা ব্ৰহ্মদেশৰ কাচিন প্ৰদেশৰ চিনবিয়ায়াং, মিটকিনা আৰু ভামু হৈ চীন দেশৰ কুংমিঙলৈকে গৈছে। আজিৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপুনি যদিহে ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।